আজিৰে পৰা 3 দিনলৈ চৰকাৰী চিকিৎসালয়লৈ নাযাব ৰোগী। NHMৰ অধীনত কৰ্মৰত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচী, কাৰিকৰী আদি বিভাগৰ বিষয়াসকলে 3 দিনৰ বাবে অনুষ্ঠিত কৰিছে কৰ্মবিৰতি। আজিৰে পৰা সমগ্ৰ ৰাজ্যতে স্বাস্থ্য বিভাগৰ অধীনস্থ ঠিকাভিত্তিক কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলেও গ্ৰহণ কৰিছে কৰ্মবিৰতি। বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় কৰ্মচাৰীসকলে। আজিৰে পৰা 3 দিন অব্যাহত থাকিব এই প্ৰতিবাদ। চাকৰি নিয়মীয়াকৰণ, সমকামৰ সম দৰমহা, সপ্তম দৰমহা আয়োগৰ দৰমহা সুৰক্ষা বিচাৰি এনেদৰে NHMৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰি সমগ্ৰ অসমৰ লগতে নগৰবেৰাতো ধৰ্ণা দিয়ে। নগৰবেৰাৰ পৰা কিতাবালীৰ ৰিপৰ্ট, নেশ্যন টিভি। আমি অল আসাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন চমুকৈ আঁঠুৱাৰ তৰফৰ পৰা আমাৰ কিছুমান NHM কৰ্মীৰ মূল দাবী আছে। সেই দাবীৰ কাৰণে আমি আজি ইয়াত 3দিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছোঁ। আমাৰ গোটেই অসমতে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে NHM কৰ্মীৰ তৰফৰ পৰা। আমাৰ মুখ্য দাবীকেইটা হৈছে যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ NHM কৰ্মীখিনিক ৰিক্ৰুটমেণ্টৰ ব্যৱস্থা কৰিব লাগে। এই এটা আমাৰ যেতিয়ালৈকে আমাৰ স্থায়ীকৰণৰ ব্যৱস্থা চৰকাৰে নকৰে তেতিয়ালৈকে আমাক সমকামৰ সম দৰমহাটো প্ৰদান কৰিব লাগে। ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, যিটো নেকি সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকত অলৰেডি এইটো দিছে, কিন্তু আমাৰ অসমত কাৰ্যকৰী কৰা হোৱা নাই। ইতিমধ্যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত এই NHM কৰ্মীবিলাকক সমকামৰ সম মৰ্যাদাও দিছে আৰু পে স্কেল পে হিচাপত তেওঁলোকক দৰমহা প্ৰদান কৰিছে, কিন্তু আমাৰ অসমত এতিয়ালৈকে হৈ উঠা নাই। আমাৰ কিবা অত্যন্ত আছে নেকি? আমি সাধাৰণ মেমৰেণ্ডাম এখন স্মাৰক পত্ৰ দিব পাৰোঁ, কিন্তু তেওঁলোকে এইখন পেলাই থৈ দিয়ে। গতিকে আমাৰ এই কৰ্মবিৰতি আমাৰ 3 দিন চলিব প্ৰথম পৰ্যায়ত। ইয়াৰ পিছত যদি তেওঁলোকে কোনো সঁহাৰি নিদিয়ে, আমাক যদি কোনো নিগচিয়েট নকৰে, কোনো আলোচনাত নামাতে আমাৰ ইউনিয়নৰ মানুহ, আজি অল অসমত আজি আমাৰ আঁঠুৱাৰ যিখিনি মেম্বাৰ আছে তেওঁলোকে ওলাই আহিছে আজি আন্দোলন কৰিবলৈ। এতিয়া আমাৰ চেণ্ট্ৰেল কমিটিৰ লগত যদি তেওঁলোকে নবহে, সেই অল অসমৰ আমিও এটা ব্ৰাঞ্চ হিচাপে নগৰবেৰা ব্লকেও আজি আমাৰ আন্দোলন কাৰ্যসূচী চলাই নিছোঁ। এই 3 দিন আমি চলাই নিম। তাৰ কাৰণে মই সাধাৰণ জনতাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, আমাক যাতে তেওঁলোকে ভুল নুবুজে। তেওঁলোকৰ স্বাস্থ্যসেৱাৰ পৰা স্বাস্থ্যসেৱাক আমি বঞ্চিত কৰোঁ নাই। আমি ইমাৰ্জেঞ্চি ছাৰ্ভিচটো এতিয়াও চলাই ৰাখিছোঁ, খালি OPD-টো আমি বন্ধ ৰাখিছোঁ বা আমি কোনো ৰিপৰ্টিং নকৰোঁ চৰকাৰক। ডেইলি আমাক কিমানটা পৰ্টেল ব্যৱহাৰ কৰিব লাগে, আমি নেট পেকৰ খৰচ নাপাওঁ। আমি পকেটৰ পইচা দি নেট পেকৰ পইচা দি আমি নেট পেক যিটো আমাৰ এনেকুৱা আমাৰ মাহটো চলিবৰে টানাটানি হয়, ল'ৰা ছোৱালীক স্কুলৰ টিউশ্যন ফিজ দি স্কুল ফিজ দি, তাৰ মাজত আমি চৰকাৰৰ ডে টু ডে দিনটোত 3-4 বাৰ আমি পৰ্টেল ইউজ কৰি কামৰ শেষত আমি দিব লাগে।